সকলোকে নতুন এটা ভিডিঅ' স্বাগতম। বৰ্তমান সময় কিমান মান বাজি চাই লওক, মানে এটা বিশেষ কাম আছে। বৰ্তমান 4:25 হৈ গ'ল। অলপ আগে মুখখন ধুই লওঁ, তাৰপিছত কি হ'ব গৈ আছে। ৰাতিপুৱাই মানে ৰাতিপুৱা কক যাম কি হ'ব দহাটো। বৰ্তমান 4:25 অলপ চাহ খাই লওক, তাৰপিছত দহা কক যাম। যোৱা 3 কাপ চাহ আছে আৰু চাহকাপ লৈ আহিলোঁ। ভাবিলোঁ অকণমান পানী চাহ খাই লৈ যাই আছোঁ। অলপমান গাত জোচ আহিলে। আমাৰ জাৰ্নি ষ্টাৰ্ট হৈ গয়া হে। আপোনালোক চাই থাকক, মানে আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু কাটি নিদিব ভিডিঅ'টো, চাই থাকক সম্পূৰ্ণভাৱে। ৰিয়েল মজা চাব আৰু আপোনালোকে কেতিয়াবা উঠিবচোন নাই ৰাতিপুৱা সময়ত। তাৰপিছত গাঁৱৰ পদূলিবোৰ ৰাতিপুৱা খালি থৈ দিয়ে গাঁৱৰ ৰাস্তাই কি কৰি আছা? আৰু মই এনেকুৱা ভিডিঅ' কৰিব আহোঁতে মোৰ এটা লগক লগ পাই গ'লোঁ। সিও আহিছিল। সি আৰু মই এটা ধুনীয়া ঠাই লৈ আহিলে। আপোনালোকে দেখিছেই কি ধুনীয়া ঠাই। আৰু তাৰ কেমেৰাটো মই ভিডিঅ'টো কৰিলোঁ। সি মানে DSLR কেমেৰা লৈ আছিল। অলপমান কোৱালিটিটো ভাল পাব পাৰে দিয়ক। হৃদয়ৰ খবৰ আনে তোমাৰ মনৰ বাতৰিয়ে বৰণি বৰণি। এতিয়া মেইন গাঁৱত সোমাই আহিলোঁ আমি। আৰু ইও আমাৰ তাত মৰ্ণিং ৱাক কৰি আহি গ'ল। পুরো খালি থৈ দিছি দেই, বেলেগ কথা বাদ দে। আৰু আৰম্ভ আপোনালোকে দেখি কুঁৱলী কুঁৱলী তালৈ যাই আছে, কুঁৱলী সিফালে যাই আছোঁ। সিফালে অলপমান দেখাওঁ বিউটিটো। আৰু ঘৰত আহি ইয়াত থৈ দিলোঁ। এতিয়া আমি যাব জলদি এনেকৈ নহ'ব। আৰু যদি আপুনি মৰ্ণিং ৱাক কৰিব তেতিয়া খালী ভৰিৰে আহিব, তেতিয়াই মজাটো পাব। আৰু সেইবোৰ ইমান পক্ষী আছে যে আপোনাক মই কেনেকৈ দেখাম আৰু, মানে সৰু সৰু পক্ষীবোৰ, বেছি ডাঙৰ পক্ষী নাই। মই গাহৰি গ'লে সিহঁতে উৰি যাব। আৰু ইয়াত বহুত হাৰগিলা আছিল, এতিয়াও আছে নোহোৱা নহয়। কিন্তু আজিৰ পৰা 6-7 বছৰ আগতে ইয়াত 50-60টামান হাৰগিলাই আছিল এই বছৰ। আৰু কিন্তু এতিয়া মাত্ৰ 20-25টা মানহে আছে। কিন্তু যিয়ে নহওক হাৰগিলাক আমি সংৰক্ষণ কৰিব লাগে, কাৰণ এটা বহুত বিৰল প্ৰজাতি। সিহঁতে বিলুপ্ত হৈ গুচি যাব। কিন্তু আমাৰ এই পথাৰখন আছিল, কিন্তু কি হ'ল 7 ভাগত গুচি গ'ল। আৰু ইয়াৰ পৰা নাযাওঁ, কাৰণ ইয়াৰ পৰা আমাক বাই পইণ্ট দিব লাগিব, কাৰণ সেইফালেতো আপোনাক দখললৈ। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰক, কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইবটো কৰি দিয়ক। মানে যদি আপোনালোকে ৰাতিপুৱা অলপমান আমাৰ দেহাটো ফ্ৰেছ হয়। আপোনালোকৰ জেগা আছে এনেকুৱা অলপমান ৰাতিপুৱা আহক।